দিৱস বুলি ক'লে মনলৈ আমাৰ কেনেকুৱা অনুভৱ বা কেনেকুৱা এটা ধাৰণা মনলৈ আহে আমাৰ সমাজৰ ভাবিকালৰ যিসকল স্বপ্নদ্ৰষ্টা পুৰুষ আমাৰ সমাজৰ ভাবিকালৰ যিসকল খনিকৰ যিসকলৰ হাতত আমি আজিৰ পৃথিৱীখন এৰি থৈ যাব লাগিব সেইসকল অংকুৰিত বীজকে আমি বুজি পাওঁ কাৰণ জৱাহৰলাল নেহৰুক জন্মদিনক কেন্দ্ৰ কৰি শিশু দিৱস উদযাপন কৰা হৈছে আৰু জৱাহৰলাল নেহৰু এষাৰ কথা কৈছিল শিশুৰ সম্পৰ্কে যে আজিৰ শিশু দেশৰ ধৰণী ভৱিষ্যতৰ দেশৰ ধৰণী ভৱিষ্যতৰ দেশৰ গঢ়োতা গতিকে এই ভৱিষ্যতৰ যিসকল স্বপ্নদ্ৰষ্টা পুৰুষ সেই পুৰুষসকলকে আমি লক্ষ্য কৰোঁ শিশু বুলি ক'লে কাৰণ শিশুসকলৰ হাততেই আচলতে আমাৰ এই পৃথিৱীখন এদিন আমি এৰি থৈ যাব লাগিব এই পৃথিৱীখনত কোনো স্থায়ী বাসিন্দা নহয় সকলো মানুহেই এটা নিৰ্দিষ্ট সময়ৰ কাৰণে পৃথিৱীলৈ আহে আৰু নিৰ্দিষ্ট সময়সীমা সামৰি পৃথিৱীৰ পৰা সকলো এদিন যাব লাগিব আমি আমাৰ ক্ৰমশ আমি জীৱনৰ মধ্য বয়সত আহি উপনীত হৈছোঁ আজিৰ প্ৰজন্মটো তেনেকৈ এদিন আহি আমাৰ বয়সত উপনীত হ'ব আমি শিশু অৱস্থাৰ পৰা আজিৰ অৱস্থালৈকে যিখিনি পৰিক্ৰমা দেখিছোঁ আৰু এই অভিজ্ঞতাৰে যিখিনি কথা অনুভৱ কৰোঁ সেইখিনিয়ে মই এটা বিশ্বাস কৰোঁ যে শিশুৰ অৱস্থাতেই এটা ছাত্ৰ বা এগৰাকী ছাত্ৰীক যদি সঠিকভাৱে গঢ় দিয়া যায় তেতিয়াহ'লে ভৱিষ্যতে সমাজৰ পৰা সেই শিশুটোৰ পৰা যিখিনি পাব লাগে যিখিনি তেওঁৰ পৰা প্ৰতিদান পাব লাগে মানৱ সম্পদ হিচাপে সেইখিনি পাবলৈ সক্ষম হয় কাৰণ শিশুসকলক কেন্দ্ৰ কৰি বা শিশুসকলক লক্ষ্য কৰি শিশুসকলক গণ্য কৰি আমাৰ সমাজ ব্যৱস্থাটোত আমি সকলোৱে শিশুসকলক কেন্দ্ৰিক চিন্তা আমি কৰোঁ আৰু এইকাৰণে কৰোঁ যে এই শিশুসকলৰ আমি যিধৰণে গঢ় দিম যিধৰণে তেওঁলোকৰ মনত আমি চিন্তা চেতনা ভাৱ ভাষা ভৰাই দিম ভৱিষ্যতৰ জীৱনত তেওঁলোকে সেই ধৰণেই আমাক মানৱ সম্পদ হিচাপে আমাক প্ৰতিদান দিবলৈ সক্ষম হ'ব এজন শিশুক যিধৰণে আমি যি পৰিৱেশত যি ভাৱনাৰে তেওঁক গঢ় দিম সেই ভাৱনাৰে ভৱিষ্যতে সমাজখনে তাৰ পৰা উত্তৰণ বা প্ৰতিদান পাবলৈ সক্ষম হ'ব সেইকাৰণে শিশুক এখন ফুলনিৰ লগত তুলনা কৰাইছোঁ এখন ফুলনিক আমি যিধৰণে গঢ় দিম যিধৰণে তাক আদৰ যত্ন ল'ম সেই আদৰ যত্ন লোৱা ফুলনিখনত সেইধৰণেই আমি তাৰ ফল আৰু ফুল পাবলৈ সক্ষম হ'ম যদি ফুলনিখনক আমি আদৰ যত্ন নলওঁ যদি তাক আমি যিখিনি যত্ন বা প্ৰতিপালন কৰিব লাগে সময়মতে যদি সেইখিনি নকৰোঁ তেতিয়াহ'লে তাৰ পৰা আমি কেতিয়াও ফল আৰু ফুল পাব নোৱাৰোঁ ব্যাসদেৱে এষাৰ কথা কৈছিল যে যি গছে ফুল আৰু ফল নিদিয়ে ছাঁ নিদিয়ে ফল আৰু ছাঁ নিদিয়ে সেই গছ কাটি পেলোৱাই শ্ৰেয় বুলি কৈছে গতিকে আমি এনেকুৱা এখন ফুলনি কামনা কৰোঁ এনেকুৱা এখন ফুলনি আমি গঢ়িব বিচাৰোঁ যিখন ফুলনিয়ে আচলতে চিৰ সুন্দৰ সমাজ নিৰ্মাণৰ বাটত তেওঁলোক অগ্ৰসৰ হ'ব পাৰে এই চিৰ সুন্দৰ সমাজ নিৰ্মাণৰ বাটৰ যিসকল খনিকৰ সেইসকলেই আজিৰ শিশু কাৰণ শিশুসকলৰ মনত আমি এইবোৰ ভাৱনা এইবোৰ চিন্তা এইবোৰ চেতনা যদি বিয়পাই দিব পাৰোঁ এই চেতনাখিনি যদি পোখাই দিব পাৰোঁ তেতিয়াহ'লে ভৱিষ্যতৰ দিনত সেই শিশুৰ পৰা আমাৰ সমাজখনে যিখিনি আশা কৰে কাৰণ শিশুৰ পৰাই আমাৰ সমাজখন আমি সকলো আশা কৰোঁ আজিৰ যিটো নতুন প্ৰজন্ম বুলি কৈছোঁ যিটো উঠি অহা প্ৰজন্ম যিটো নতুন প্ৰজন্ম যিটো ভাবিকালৰ প্ৰজন্ম সেই প্ৰজন্মটোৰ হাততেই আচলতে আমাৰ সমাজখনৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে কেনেকৈ আমাৰ সমাজখনৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে আমি বিভিন্ন সময়ত সমালোচনা কৰোঁ যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈছে যুৱ প্ৰজন্ম উচ্ছৃংখল হৈছে যুৱ প্ৰজন্ম অবাধে গৈছে তাৰ কাৰণে জগৰীয়া কোন তাৰ কাৰণে আচলতে দায়ী কোন তাৰ কাৰণে সঁচাকৈ দায়ী যুৱ প্ৰজন্মই নে কাৰণ যুৱ প্ৰজন্মটো এক শিশুৰ পৰাই তেওঁলোক যুৱলৈ গতি কৰিছে সেই শিশু অৱস্থাত যদি তেওঁলোকক আমি যিখিনি তেওঁলোকৰ কোমল মনত যিখিনি ভাৱনা ভৰাই দিব লাগিছিল কোমল মনত যিখিনি চিন্তা ভৰাই দিব লাগিছিল কোমল মনত যিখিনি পোখা আমি দিব লাগিছিল সেইখিনি আমি দিব পাৰিছোনে নাই পৰা সেইখিনি যদি আমি দিব পৰা নাই তেতিয়াহ'লে আমি যিধৰণে তেওঁলোকক ব্যৱহাৰ কৰিছোঁ গঢ় দিছোঁ যিধৰণে তেওঁলোকক আমি আচৰণ শিকাইছোঁ সেই আচৰণেই ভৱিষ্যতে জীৱনত তেওঁলোকে কৰিব গতিকে শিশু অৱস্থাত যদি আমি তাক সঠিকভাৱে সঠিক ৰূপত গঢ় দিবলৈ শিকোঁ সঠিকভাৱে যদি আমি তেওঁলোকক গঢ় দিব পাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে সেই শিশুৰ পৰা ভৱিষ্যতে যি ফল আৰু ফুল আশা কৰিব সেই আশানুৰূপ ধৰণে সেইখিনি পাবলৈ সক্ষম হ'ব
এইখিনি ক'বলৈ যাওঁতে আমি জৱাহৰলাল নেহৰুৰ প্ৰসংগ কিছু টানি আনিব লাগিব। জৱাহৰলাল নেহৰু আমি বিষয়ে জানো যে যিজন ব্যক্তিক জন্মদিনক লক্ষ্য কৰি আমি শিশু দিৱস উদযাপন কৰিছে সমগ্ৰ ভাৰতবৰ্ষতে, সেই ব্যক্তিজনে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰিছিল বুলি কোৱা হয়। তেওঁ একাধাৰে এজন জাতীয়তাবাদী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল, এজন ভাল লেখক আছিল আৰু ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। যে তেওঁ লিখা যিখিনি গ্ৰন্থ গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী, ডিস্কভাৰী অফ ইণ্ডিয়া, অটোবায়োগ্ৰাফি, এইকেইখন তেওঁ মূল গ্ৰন্থ। যে গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী আৰু ডিস্কভাৰী অফ ইণ্ডিয়া, সেইকেইখন গ্ৰন্থই বিশ্বৰ ইতিহাসত ভাৰতক তুলি ধৰিবলৈ সক্ষম হৈছে। আৰু সেই ব্যক্তিজনে আছিল ভাৰতবৰ্ষৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। যেতিয়া তেওঁ 17 বছৰ ধৰি আজিলৈকে সৰ্বাধিক সময় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আসনত থকা ব্যক্তিজনেই হৈছে জৱাহৰলাল নেহৰু। একেৰাহে তেওঁ 17 বছৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আসনত অলংকৃত হৈ আছিল। আৰু একেৰাহে সুদীৰ্ঘ সময় প্ৰধানমন্ত্ৰী আসনত থকা ব্যক্তিজনক জন্মদিনটোক কেন্দ্ৰ কৰি আমি শিশু দিৱস উদযাপন কৰিছোঁ। আচলতে এইটো বুজাব বিচৰা হৈছে যে এসময়ত সমগ্ৰ ৰাষ্ট্ৰসংঘৰ জেনেভা অধিৱেশনত এটা সিদ্ধান্ত লোৱা হৈছিল যে সমগ্ৰ দেশতে শিশু দিৱস, সমগ্ৰ বিশ্বতেই শিশু দিৱস উদযাপন কৰিব লাগে। আৰু এই শিশু দিৱস উদযাপন কৰাৰ যিটো ধাৰণা অংকুৰিত হৈছিল, সেইটো দেশে দেশে ভিন্ন প্ৰান্তত বিভিন্ন দিনত, এটা দিনত নহয়, ভিন্ন দিনত দেশে দেশে বেলেগ বেলেগ ধৰণে শিশু দিৱস উদযাপন কৰা হয়। আৰু এই শিশু দিৱস উদযাপনৰ লক্ষ্যৰ তাৎপৰ্যটোৱে হৈছে যে শিশুৰ কল্যাণ, শিশুৰ মংগল আৰু শিশুৰ বিকাশ, যাতে শিশুসকলক যাতে দেশৰ ভৱিষ্যত হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত যিখিনি অন্তৰায় আছে, সেই অন্তৰায়খিনি যাতে দেশৰ পৰা দূৰ কৰিব পৰা যায়। যেনেকৈ আমাৰ শিশু শ্ৰমিক আছে, শিশু শ্ৰমিক হিচাপে ভাৰতবৰ্ষৰ এটা বুজন সংখ্যক শ্ৰমিকে এতিয়াও বিভিন্ন কল কাৰখানা, উদ্যোগ প্ৰতিষ্ঠান বা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰি আছে। এটা সমীক্ষাত কোৱা হৈছে যে দেশৰ মুঠ জাতীয় উৎপাদনৰ 20% আজিও শিশু শ্ৰমিকে পূৰণ কৰে বুলি কোৱা হৈছে। গতিকে এইটো ভাৰতবৰ্ষৰ কাৰণে এটা অতি উদ্বেগজনক খবৰ, উদ্বেগজনক এখন ছবি। গতিকে এই ব্যৱস্থাটোৰ পৰা শিশুসকলক কেনেকৈ বিদ্যালয়মুখী কৰিব পাৰি, চৰকাৰে বা ৰাষ্ট্ৰই শিশুসকলক সাৰ্বজনীন শিক্ষা বিকাশৰ কাৰণে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। যেনে সৰ্বশিক্ষা মিছন আছে, যে ইয়াৰ অৰ্থটো এইটোৱেই যে প্ৰত্যেকজন শিশুৱে যাতে বিদ্যালয়মুখী হয় আৰু বিনামূলীয়া বাধ্যতামূলক শিক্ষাৰ পৰা যদি কোনো শিশু বঞ্চিত হ'ব নালাগে, তাৰ কাৰণে চৰকাৰে সময়ে সময়ে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে। কিন্তু তৎসত্ত্বেও বুজন সংখ্যক শিশু এতিয়াও বিদ্যালয়মুখী নহয়। ইয়াৰ কাৰণ কি, ইয়াৰ অন্তৰত কি কথা জড়িত হৈছে? তাৰ কাৰণে আচলতে যে এই শিশু শ্ৰমিক নামৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো জগৰীয়া বুলি কৈছে। এতিয়া শিশুসকলক কোনখিনি মানুহে শ্ৰমিক হিচাপে ব্যৱহাৰ কৰে? যিখিনি মানুহে ভাবিকালৰ পৃথিৱীখনৰ কথা নাজানে, যিখিনি মানুহে স্বপ্নদ্ৰষ্টা পৃথিৱীখনৰ কথা নাজানে, যিখিনি মানুহে এই ভৱিষ্যত স্বপ্নদ্ৰষ্টাসকলৰ কথা নাভাবে, তেওঁলোকৰ শিশুসকলক শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰে। এতিয়াও এই যিটো বাৰ্তা, এই বাৰ্তাটো গৈ পেলাই আমাৰ জকাইচুকীয়া গাঁওসমূহত পোৱাগৈ নাই, এতিয়াও জনজাতীয় কিছু অঞ্চলত পোৱাগৈ নাই, এতিয়াও কিছু ভিতৰুৱা অঞ্চলত এই কথাত বাৰ্তাবোৰ গৈ পোৱাগৈ নাই। যাৰ কাৰণে আমাৰ সন্তানক বহু ক্ষেত্ৰত মাক দেউতাকে হাতত কলমটো তুলি দিয়াৰ সলনি কলম কটাৰীখন তুলি দি এতিয়াও সহজ অনুভৱ কৰে। গতিকে এই ব্যৱস্থাবোৰ নোহোৱা কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী পন্থা গ্ৰহণ কৰিছে, যাতে প্ৰত্যেকজন শিশুৱে বিনামূলীয়া বাধ্যতামূলক শিক্ষাৰে শিক্ষিত হৈ 100% যাতে ভাৰতবৰ্ষৰ শিক্ষাৰ হাৰটো বিস্তাৰ কৰিব পাৰি। এতিয়াও চৰকাৰী হিচাপত 24% নিৰক্ষৰ জনসাধাৰণ ভাৰতবৰ্ষত বাস কৰে। অৰ্থাৎ 100জনৰ 24জন এতিয়াও নিৰক্ষৰেই হৈছে ভাৰতবৰ্ষত। গতিকে এই উদ্বেগজনক ছবিবোৰ নোহোৱা কৰিবৰ কাৰণে শিশু দিৱসৰ তাৎপৰ্য হৈছে যে যাতে প্ৰত্যেকজন শিশুৱে তাৰ যিটো মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰটো লাভ কৰে। আৰু শিক্ষা হৈছে এতিয়া এটা মৌলিক অধিকাৰ। প্ৰত্যেকজন শিশুৱে শিক্ষা গ্ৰহণটোৰ তাৰ মৌলিক অধিকাৰ হিচাপে সংবিধানে স্বীকৃতি প্ৰদান কৰিছে। সংবিধানৰ 21 নং আৰ্টিকল 1 কোৱা হৈছে যে প্ৰতিজন শিশুৱে শিক্ষা গ্ৰহণটো তাৰ মৌলিক অধিকাৰ। যদি কোনো ব্যক্তিয়ে মাক দেউতাকে হওক যদি এই শিশুক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰে, সি এটা অপৰাধ, সি এটা ক্ৰাইম হিচাপে গণ্য কৰা হৈছে। গতিকে আমাৰ এই মহান পণ্ডিতজনৰ, যিজনক আমি নেহেৰু খোৱা বুলি কোৱা হয়, তেওঁ শিশুসকলৰ মাজত গৈ ভাল পাইছিল, শিশুসকলৰ মাজত নিজে সময় অতিবাহিত কৰি ভাল পাইছিল। নিজৰ ব্যস্ততাময় ৰাজনৈতিক জীৱনৰ পাছতো জৱাহৰলাল নেহৰুৱে শিশুৰ মাজত গৈছিল আৰু শিশুৰ মাজত মত বিনিময় কৰিছিল, শিশুৰ কোমল মনৰ পৰিচয় লৈছিল যে শিশুৱে কি ভাল পায় আৰু শিশুসকলক কেনেকৈ গঢ় দিব লাগে। কাৰণ এখন শক্তিশালী ভাৰতবৰ্ষ নিৰ্মাণ কৰিবলৈ হ'লে প্ৰত্যেকজন শিশুৱেই
প্ৰত্যেকজন শিশুৱে স্বাস্থ্যসন্মত শিক্ষা লাভ কৰিবলৈ লাগিব স্বাস্থ্যসন্মত শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব লাগিব তাৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছে আৰু এই দিনটোক আমি লক্ষ্য কৰি আমি শিশু দিৱস উদযাপন কৰিছোঁ এতিয়া কথা হৈছে যে আমাৰ সমাজখনত আমি দেখিছোঁ যে আমি বস্তুবাদী চিন্তা বা যিবিলাক যান্ত্ৰিক চিন্তাৰে আমি কিছু পৰিমাণে অতিবাহিত হৈছোঁ আমি বহু সময়ত দেখিছোঁ যে এখন অন্ধকাৰ যুগলৈ আমি গৈ আছোঁ যে আন্ধাৰ এখন পৃথিৱীলৈ আমি যোৱা যেন কেতিয়াবা অনুভৱ কৰোঁ এই আন্ধাৰ পৃথিৱীখনক পোহৰ কৰিব লাগিব আজিৰ শিশুসকলে কাৰণ এই শিশুসকলৰ মাজৰ পৰাই ভৱিষ্যত দিনত আমি সমাজৰ প্ৰতিটো ক্ষেত্ৰৰে এই সাহিত্য সংস্কৃতি ৰাজনীতি সমাজ প্ৰত্যেকটো দিশৰে আমি ব্যক্তি এই শিশুসকলৰ মাজৰ পৰাই জন্ম দিব লাগিব কাৰণ শিশুসকলে এই প্ৰতিটো দিশৰ নেতৃত্ব তেওঁলোকে বহন কৰিবলৈ সক্ষম হ'ব লাগিব গতিকে এখন পোহৰমুখী পৃথিৱী আমি কেনেকৈ নিৰ্মাণ কৰিম এখন জ্ঞান আৰু প্ৰজ্ঞাৰ পৃথিৱী আমি কেনেকৈ নিৰ্মাণ কৰিম জ্ঞান নিৰ্ভৰ আৰু প্ৰজ্ঞা নিৰ্ভৰ এখন পৃথিৱী নিৰ্মাণ কৰিবলৈ হ'লে শিশুসকলক সেই ধৰণৰ জ্ঞান আৰু চিন্তা চেতনা আমি তেওঁলোকৰ মগজুত এতিয়াই ভৰাই দিব লাগিব তেওঁলোকৰ চৰিত্ৰত এতিয়াই সেই কথাবোৰ ভৰাই দিব লাগিব যে কেনেকৈ জ্যেষ্ঠজনক সন্মান কৰিব লাগে কেনেকৈ মাক দেউতাকক মৰম কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে শিক্ষাগুৰুক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে এই যিখিনি দিশ আছে অৰ্থাৎ আমাৰ যিখিনি মানৱীয় প্ৰমূল্য বুলি কওঁ আমি বহু সময়ত এটা কথা কৈ আছোঁ যে আমাৰ সমাজখন আমাৰ শিশুসকল বা আমাৰ যুৱ প্ৰজন্ম মানৱীয় প্ৰমূল্যৰ পৰা আঁতৰি গৈছে আচলতে মানৱীয় প্ৰমূল্যখিনি এখন ঘৰতেই প্ৰথম আৰম্ভ হয় যে কোনখিনি ভাল আৰু কোনখিনি বেয়া কোনখিনি ইতিবাচক আৰু কোনখিনি নেতিবাচক এই ইতিবাচক যিখিনি শিক্ষা ইতিবাচক যিখিনি গুণ ইতিবাচক যিখিনি গৰিমা এইখিনি কিন্তু শিশুসকলক আমি শিশু অৱস্থাত যদি মনত যদি পোষণ কৰি দিব পাৰোঁ ভৰাই দিব পাৰোঁ তেতিয়াহ'লে ভাবিকালৰ পৃথিৱীখন নিশ্চিতভাৱে আশা কৰা ধৰণেই হ'ব এখন স্বপ্নদ্ৰষ্টা পৃথিৱীয়ে নিৰ্মাণ হ'ব কিন্তু আমি যিখিনি এতিয়া বহু সময়ত আমি ভাবোঁ যে যিখন যান্ত্ৰিক পৃথিৱীত আমি বাস কৰি আছোঁ এই যান্ত্ৰিক পৃথিৱীখনক আমি মানৱীয় পৃথিৱীলৈ ৰূপান্তৰ কৰিব কোনে পাৰিব এই যান্ত্ৰিক পৃথিৱীখনত মানৱীয় গুণ সম্পন্ন মানৱীয় চিন্তা সম্পন্ন মানৱীয় দায়বদ্ধ সম্পন্ন চিন্তাৰ এখন পৃথিৱী নিৰ্মাণ কৰিব লাগিব আজিৰ শিশুসকলে গতিকে তেওঁলোকক সেই চিন্তাৰে সেই ভাৱনাৰে সেই দৃষ্টিভংগী আমি আগবঢ়াই লৈ যাব লাগিব সেই দৃষ্টিভংগী আগবঢ়াই লৈ যাব কোনে লৈ যাব গতিকে আমাৰ পৰিৱেশ পৰিস্থিতিত সেই কথাখিনি নিৰ্ভৰ কৰে আমি ঘৰখনে মাকগৰাকী হৈছে বিদ্যালয়খনৰ প্ৰথম শিক্ষক মানে ঘৰখনক এখন শিক্ষানুষ্ঠান বুলি কোৱা হৈছে আৰু মাকগৰাকী তাৰ প্ৰধান শিক্ষয়িত্ৰী কাৰণ তেওঁ সেইখিনি আদৰ্শ পাঠ সন্তানক দিব লাগিব যে ভৱিষ্যতে মানৱীয় গুণ সম্পন্ন এজন মানৱ সম্পদ সৃষ্টি কৰিবৰ কাৰণে মানৱীয় গুণ সম্পন্ন এজন ব্যক্তি নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ গুৰু দায়িত্ব আছে তেওঁ গুৰু দায়িত্বখিনি পালন কৰিব লাগিব কাৰণ আমি ভাবিছোঁ যে আজি আমি বহু ক্ষেত্ৰত এটা সমালোচনা মুখামুখি হওঁ বহু ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলক কওঁ যে আজিৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকক সন্মান কৰিব নাজানে ডাঙৰক সন্মান কৰিব নাজানে মাক দেউতাকক সন্মান কৰিব নাজানে প্ৰকৃতপক্ষে সেইখিনিৰ কাৰণে পোনপটীয়া জগৰীয়া কেতিয়াও যুৱকজন বা যুৱতীগৰাকী নহয় জগৰীয়া হৈছে আমাৰ সমাজখন আমাৰ ব্যৱস্থাটো আমাৰ চিন্তাটো আমাৰ ঘৰখন কাৰণ আমি ঘৰখনত সেই সংস্কাৰ সেই ইতিবাচক চিন্তা আমি বোৱাই দিব পৰা নাই সেই ইতিবাচক চিন্তা আমি ভৰাই দিব পৰা নাই যুৱকজনৰ মনত যুৱতীগৰাকীৰ মনত কাৰণ একেদিনাই এজন যুৱক কেতিয়াও উচ্ছৃংখল হৈ নাযায় একেদিনাই এজন যুৱতী কেতিয়াও উচ্ছৃংখল হৈ নাযায় সেই উচ্ছৃংখলতাৰ পাঠ তেওঁ আগতে শিকিব লাগিব সেই উচ্ছৃংখলতাৰ পাঠ তেওঁ কেনেকৈ শিকিলে ক'ত শিকিলে কেতিয়া শিকিলে নিশ্চিতভাৱে সেই উচ্ছৃংখলতাৰ পাঠ তেওঁ ঘৰখনত শিকিছে নহয় সমাজখনত শিকিছে নহয় তেওঁ চুবুৰীটোত শিকিছে গতিকে এই উচ্ছৃংখলতাৰ পাঠৰ পৰা আমি ইতিবাচক আৰু যোগাত্মক চিন্তাৰে যদি মানুহক আগবঢ়াই লৈ যাব লাগে ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ যাবলৈ শিশুখিনিক আগবঢ়াই লৈ যাবলৈ তেতিয়াহ'লে এই শিশু দিৱসেই এখন মঞ্চ হ'ব লাগিব যে আমি ইয়াৰ পৰা এনেকুৱা এটা মেছেজ আৰু এনেকুৱা এটা বাৰ্তা দিব লাগিব যে প্ৰত্যেকটো শিশুৱে ফুলি উঠা এপাহ ফুল এই ফুলি উঠা ফুলপাহ আমি ঘৰখনক আমি মন্দিৰ সদৃশ পৰিস্থিতিত এই ফুলি উঠা ফুলপাহক আমি ভৱিষ্যতে এখন চিৰসুন্দৰ পৃথিৱী নিৰ্মাণৰ খনিকৰ হিচাপে গঢ়ি তুলিব পাৰিম যে এই ঘৰখনৰ যিটো মন্দিৰ আমি ঘৰখনক যদি মন্দিৰ বুলি ধৰি লওঁ আৰু এই মন্দিৰত ফুলি উঠা ফুলপাহ যদি শিশুসকলক ধৰি লওঁ এতিয়া মন্দিৰত ফুলি উঠা ফুলপাহে নিশ্চিতভাৱে ভৱিষ্যতৰ ভাবিকালৰ যিখন পৃথিৱী সেই পৃথিৱীখনৰ শাশ্বত চিৰসুন্দৰভাৱে নিৰ্মাণ কৰিব অৰ্থাৎ আমি বিচাৰি থকা যিখন পৃথিৱী আমি কামনা কৰা যিখন পৃথিৱী আমাৰ স্বপ্নৰ যিখন পৃথিৱী আমাৰ সপোনৰ যিখন পৃথিৱী সেই পৃথিৱীখন আজিৰ শিশুসকলে উপহাৰ দিবলৈ সক্ষম হ'ব ইয়াৰ অন্যথাই যদি এই কথাখিনিক যদি আমি শিশুৰ মনত শিকাব নোৱাৰোঁ এই কোমল মনৰ শিশুসকলক যদি এই চিন্তাৰ চেতনা আমি বোৱাই দিব নোৱাৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকৰ পৰা আমি যিখিনি আন্ধাৰ পৃথিৱী এখনেই লাভ কৰিম
গতিকে আমি আশা আৰু বিশ্বাস ৰাখিম বহু দীঘলীয়া কথা কোৱাৰ অৱকাশ আছিল, বহু দীঘলীয়া কথা কোৱাৰ ময়ো এটা পণ লৈ আহিছিলোঁ, কিন্তু ইয়াৰ পৰিৱেশ পৰিস্থিতি আৰু সেই কথা অনুমতি প্ৰদান নকৰে। তথাপিও মোৰ সামৰিকভাৱে এই কথাখিনিকে আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ, মোৰ মনৰ চিন্তাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। আশা কৰিছোঁ মোৰ চিন্তাখিনি যদি আপোনালোকৰ চিন্তাৰ চেতনাত অকণমান হ'লেও ঠাই পায়, নিশ্চিতভাৱে মোৰ কথাখিনি কোৱাৰ সাৰ্থকতা মই অনুভৱ কৰিম। মই এটাই বিশ্বাস কৰোঁ যে শিশুসকলে আমাৰ এই পৃথিৱীখনৰ খনিকৰ, আৰু এই পৃথিৱীখনৰ খনিকৰসকলক আমি চিৰ সুন্দৰভাৱে গঢ় দিব লাগিব। সেইকাৰণে সত্য শিৱ সুন্দৰৰ সাধনা কিন্তু ঘৰখনৰ পৰাই আৰম্ভ হ'ব, আৰু সত্য শিৱ সুন্দৰৰ যি সাধনা, সেই সাধনা আমি শিশু মনত পোষণ কৰিব পাৰিবই লাগিব। যদি আমি সত্য শিৱ সুন্দৰৰ সাধনা ঘৰখনৰ মন্দিৰ সদৃশ ঘৰখনত যদি চৰ্চা প্ৰচাৰ আৰু প্ৰসাৰ কৰি ইতিবাচক চিন্তা শিশুসকলৰ মনত শিপোৱাব নোৱাৰোঁ, তেতিয়াহ'লে আমি এখন কেতিয়াও পোহৰমুখী পৃথিৱী লাভ কৰিব নোৱাৰোঁ। অৰ্থাৎ আমাৰ যি সপোন মানৱীয় গুণসম্পন্ন, মানৱীয় চিন্তাসম্পন্ন, মানৱীয় দৃষ্টিসম্পন্ন এখন পৃথিৱী আমি কামনা কৰোঁ, সেই মানৱীয় গুণ চিন্তা চেতনা সম্পন্ন এখন পৃথিৱী পাবলৈ হ'লে এই ভাবিকালৰ সম্পদবিলাকক আমি সঠিকভাৱে গঢ় দিব লাগিব, আৰু ভাবিকালৰ সম্পদবিলাকক সঠিকভাৱে গঢ় দিয়া এইখনেই হৈছে উপযুক্ত মঞ্চ। এই মঞ্চৰ পৰাই সেই বাৰ্তাই যাওক যে প্ৰত্যেকটো শিশুৱে মানৱ সম্পদ হিচাপে গঢ়িব লাগিব, প্ৰত্যেকটো শিশুৱে সপোনৰ খনিকৰ হিচাপে গঢ়িব লাগিব, আৰু প্ৰত্যেকটো শিশুক আমি এনেকৈ গঢ়োঁ যে এনেকুৱা যোগাত্মক আৰু ইতিবাচক চিন্তাৰ গঢ়ি তোলোঁ যে এইখন সমাজৰ পৰা আন্ধাৰ বিনাকি আলোকৰ সন্ধান কৰে যেন সেই পথিকে। কাৰণ এটাই কথাই সত্য যে পৃথিৱীত এষাৰ মন্ত্ৰই হৈছে যে ৰূপান্তৰৰ মন্ত্ৰ। য'ত ৰূপান্তৰ নাই তাত সাহিত্য কেতিয়াও নাই, জ্যোতিপ্ৰসাদে ৰূপান্তৰৰ ধুনীয়া সংজ্ঞা দি থৈছে। গতিকে পৃথিৱীখনত পৰিৱৰ্তন হ'বই, পৰিৱৰ্তন আমি কোনেও ৰোধ কৰিব নোৱাৰোঁ, কিন্তু পৰিৱৰ্তনৰ বাটত আগবাঢ়ি যাওঁতে আমি শিপা বিচ্ছিন্ন হ'লে নহ'ব। এজোপা গছ কিমান ওখ হৈছে সেইটো ডাঙৰ কথা নহয়, যদি সি শিপাৰ পৰা মূলৰ পৰা যদি বিচ্ছিন্ন হৈ যায় গছজোপা, এজাক সাধাৰণ ধুমুহাত বিচ্ছিন্ন হৈ যাব। গতিকে আমি আমাৰ প্ৰজন্মক এনেকৈ শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব, এনেকৈ মজবুত